वेलकामটো ভৈৰৱ ব্লগ। তো আপোনালোক মানে ৰাত দেখাবলৈ যাব ওলাইছোঁ। পিছফালে আছে আমাৰ টুটু চাব পাৰে আৰু আমাৰ ভিনদেউ আছে ইফালে। হেলমেট নাই, এইটো টেনশ্যন ল'ব লগা নাই আমাৰ। আমি লাহে লাহে যাই আছোঁ, বহুত চেফটি যাই আছোঁ। তো আপোনালোকে সকলোৱে জানে বৰ্তমান অসমত ৰাস মহোৎসৱ চলি আছে। তো ৰাস দেখাৰ কাৰণে যাই আছোঁ আৰু বহুত ঠাণ্ডাত যাই আছোঁ। তো আপোনালোকে ঠাণ্ডাক চিন্তি যেন আমাক লাইক আৰু কমেণ্ট এটা কৰে। বাদ দিয়ে তো ঠাণ্ডা। তো আজিৰ ভিডিঅ'টো বহুত ধামাকা হ'ব। তো যিসকলে মানে ৰাস চাব জানে তাৰ কাৰণে বহুত ধামাকা হ'ব। তো লেপৰ তলত শুই চাব পাৰিব। মহাৰিটো টানি লৈ বিন্দাছ, ন' টেনশ্যন। তো আমি তেলটো ভৰাই লওঁ। তো তেলটো ভৰাই আমি তিনিজনে যাই আছোঁ। তো আপোনালোক চাই থাকক। আমি তিনিজনে যাই আছোঁ। 300 টকা তেল ভৰাটো 100 দিলেও পইচা পাতি নোহোৱা মানুহ। তো আপোনালোক ভালকৈ দেখাম চাব। ঠাণ্ডাটো কিন্তু মোৰ গাতে লাগছে অকলাই। দেউতাটো পিন্ধি যাওঁতে কামেই কৰা নাই আৰু গতিকে মই আণ্ডাৰ ভিডিঅ', কাৰণ মোৰ মোবাইলটো আইফোন নহয়, তাৰ কাৰণে ভিডিঅ' ক্লিয়াৰ নাপাবি। ভাল লাগছি চাবি, বেয়া লাগছি নাচাবি, ক'ব লগা সেইখিনিয়ে। তো আপোনালোক ভাল কিন্তু দেখিবা সদায় চেষ্টা কৰি যাই থাকিম। তো খালি মোক ছাপোৰ্ট কৰিব। আৰু আমাৰ বাইকখন পাৰ্কিং কৰি আছে আমাৰ ভিনদেউ চাব পাৰে NS 200। তো বাইক চাইক পাৰ্কিং হ'ল। তো চাব পাৰে আপোনালোকে। তো LED লাইট কি মজা বনাইছে গেটটো। তো এইবাৰ ছয়গাঁৱৰ ৰাস। তো 65 ইয়াৰ্ছ হৈ গ'ল। তো চাৰিওফালে LED চব লাইট চাই ল'ব পাৰে। তো এইটো এটা গেট আছে, এইটো গেটেদি ওলাব লাগিব। তো আগৰ গেট এটা আছে, সোমাব লাগিব। তো বলক গোটেইখিনি দেখুৱাইছে আপোনালোকক। ফাইনেলি এনেকুৱা আহি আমি ছয়গাঁও পাই গ'লোঁ। তো এইখানে হ'ল ছয়গাঁৱৰ ৰাসৰ মেইন গেট। তো বলকচোন ভিতৰলৈ। সাপৰ মুখেদি সোমাই কটি দি ওলাম। তো চালোঁ। তো এই ছয়গাঁৱৰ ৰাস মঞ্চ, তোৰ মোৰ বেকগ্ৰাউণ্ড চাব পাৰে। ছয়গাঁৱৰ ৰাস মঞ্চ এয়ে। তো মই এই ভিডিঅ'টো ভইচ অভাৰ কৰি আছোঁ কাৰণ মোৰ কপিৰাইট লাগিব পাৰে। বেকগ্ৰাউণ্ড মিউজিক বাজি আছে। তো সাপৰ পেটত লাইট, আপোনালোকক LED লাইট দেখুৱাম। তো চাব আপোনালোকে কি আচৰিত বনাইছে। তো চাই মজা পাব। তো বলক, সাপৰ পেটত লাইট ইয়া চাই লওঁ। তো অজগৰৰ পেটত LED লাইট কি আচৰিত বনাইছে, আল্টিমেট। মোৰ বেকগ্ৰাউণ্ড কি বনাইছে, আল্টিমেট। তো বৰ্তমান অজগৰৰ পেটৰ ভিতৰেদি আমি যাই আছোঁ। তো আপোনালোকে আহক না ভিতৰত কি চাওঁ বলক। তো পাৰ্টি আৰম্ভ হৈছে। তো চাব পাৰে পূৰা পাৰ্টি চাত ব্যস্ত, পূৰা বহি লৈছি চেচ দে আৰু। তো এনেকৈ ছয়গাঁৱৰ ৰাস টাটা বাইবা দিলোঁ। তো বকত বোলে দীপশিকা বা আহি আছে। তো দীপশিকা বাক অলপ দেখাব চেষ্টা কৰিম। তো আপোনালোকে চাব। তো আহি দেখিলোঁ পাৰ্টি চলি আছে। তো নেক্সট দীপশিকা বা আহি আছে।
তো যিমানখিনি পাৰিলোঁ দীপশিকা বাকো দেখুৱাব চেষ্টা কৰিলোঁ আৰু দেখুৱালোঁ। তো যদি মোৰ চেনেলটো নতুনকৈ ভিডিঅ'টো চাইছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ দিছোঁ বাই বাই।